Hello everyone, আজি বনাব লৈছো তেতেলিৰ হৈতে পদিনাৰ চাটনি। পদিনাৰ চাটনি খাই এনেও ভাল লাগে, কিন্তু তাত যদি তেতেলি দিয়া হয় আৰু বেছি ভাল লাগে। এই চাটনিবিধ বনাবৰ বাবে মই লৈছো গজালি ওলোৱা বুট লৈছো, ধনিয়া লৈছো, পদিনা অলপ বেছি পৰিমাণে লৈছো আৰু লৈছো নহৰু, তেতেলি, আদা লৈছো দুচকল আৰু জলকীয়া 3টা। মিক্সিৰ বাটিটোত এয়া বুট দি দিলো, নহৰু, আদা, জলকীয়া, তেতেলি এখিনি দি দিলো। পাতখিনি পাছত দিম, এবাৰ এখিনি মাৰি লম, তাৰ পাছত দিম পদিনা আৰু ধনিয়াখিনি। এয়া সব অলপমান গুৰি কৰি ললো। এতিয়া ইয়াত পদিনা আৰু ধনিয়া দি দিলো। এতিয়া এখিনি আকৌ মাৰি ললো মিক্সিত। এয়া চাওক। এতিয়া ইয়াতে অলপমান পানী দিম, অলপমান পাতল হ'বৰ বাবে, বেছি ডাঠ হৈ আছে কাৰণে। আৰু নিমখটো একেবাৰে হেকত মিক্স কৰিম। আৰু তেতেলিটো আপোনালোকে সোৱাদ অনুসৰি কিমান টেঙা খায় সেই অনুসৰি কম বেছি কৰিব পাৰে। এতিয়া এটা পাত্ৰ লৈছো, ইয়াত চাটনিখিনি উলিয়াই লৈছো। এতিয়া একেবাৰে হেকত নিমখ দিছো আৰু নিমখখিনি ভালদৰে মিক্স কৰি দিছো। এয়া চাওক, চাটনি খাবৰ বাবে ৰেডি হৈ গ'ল। এই ভিডিঅ'টো কেনে পালে জনাব আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।